নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। 1 লিটাৰৰ তলৰ সকলো পানীৰ বটল নিষিদ্ধ কৰিব চৰকাৰে। 2 অক্টোবৰৰ পৰা নিষিদ্ধ হ'ব এই পানীৰ বটলসমূহ। প্ৰদূষণ আৰু নৰ্দমা জাবৰ মুক্ত কৰাৰ বাবে এই সিদ্ধান্ত। ছেপ্টেম্বৰ মাহত 15 দিন অসম চৰকাৰৰ মন্ত্ৰীয়ে গাঁৱত থাকিব। সকলো মন্ত্ৰীয়ে 15খনকৈ গাঁৱত ৰাতি কটাব। যিসকলে চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰা নাই তেওঁলোকৰ বিষয়ে বুজ ল'ব চৰকাৰে। প্ৰায় 5000 চৰকাৰী বিষয়া গাঁৱলৈ যাব। বছৰি 4 লাখতকৈ তলৰ আয়ৰ সকলো লোকে লাভ কৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালে পাব 100খনকৈ বিশেষ কাৰ্ড। ৰেচন কাৰ্ডৰ জৰিয়তে তেওঁলোকে 5 লাখ টকালৈকে মেডিকেল সাহায্য লাভ কৰিব। প্ৰত্যেকজন কৃষকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি পাব লাগিব, যাতে প্ৰতিগৰাকী কৃষকে বছৰি 6000কৈ টকা লাভ কৰে। কোনো এজন কৃষকে ক'ব নালাগে যাতে টকাৰ অভাৱত খেতি কৰিব পৰা নাই। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ড পাব লাগে, যাতে চাউলৰ দাম বেছি হৈছে বুলি আৰু নকয়। গাঁৱৰ কোনো এগৰাকী বিধৱা মহিলাই অৰুণোদয় নোপোৱাকৈ থাকিব নালাগে। 100 ইউনিটতকৈ কম বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহকলৈ দিয়া হ'ব 4টাকৈ ভাল্ব। দুৰ্নীতিৰ গোচৰৰ তদন্তৰ বাবে নিয়োগ কৰা হ'ব অৱসৰপ্ৰাপ্ত বিষয়া। আত্মসহায়ক গোটৰ মহিলাক দিয়া হ'ব 10,000কৈ টকা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত জমা কৰি দিয়া হ'ব এই ধন। 1 লাখ যুৱক যুৱতীক দিয়া হ'ব 2 লাখকৈ টকা। 31 মাৰ্চৰ আগতে লাভ কৰিব এই ধন।